নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ কেইটামান মহৎ লোকৰ বাণী লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে শুনি ভাল পাব। নিজক বিশ্বাস কৰিব পৰা মানুহে সকলো কৰিব পাৰে, সেইটো সম্ভৱ। স্বামী বিবেকানন্দ। কাম নকৰি বহি থকা আৰু ভয়ৰ ফল হৈছে বিফলতা। APJ আব্দুল কালাম। অসফলতাৰ ভয়ত যদি চেষ্টা নকৰা তেন্তে তুমি ইতিমধ্যে হাৰি গলা। চাণক্য। তুমি পৃথিৱীত যে পৰিৱৰ্তন বিচাৰা সেয়া প্ৰথমে নিজেই হ'ব লাগিব। মহাত্মা গান্ধী। কেতিয়াবা থমকিও যাব লাগে, তাকে নতুন শক্তিৰে আগবাঢ়িব পাৰি। সময়ৰ সঠিক ব্যৱহাৰেই জীৱনৰ সফলতাৰ মূল। বেণীমাধৱ গোস্বামী। জ্ঞান অৰ্জন শেষ নাই, শিকা আগ্ৰহে সফলতাৰ চাবিকাঠি। আলোকনাথ শৰ্মা। যিয়ে নিন্দা শুনি নাথাকে আৰু ৰৈ নাথাকে সেইজনে সঁচাকৈ আগবাঢ়ে। স্বামী বিবেকানন্দ। মনৰ শক্তি যেতিয়া থাকিব জীৱনত অসম্ভৱ বুলি একোৱেই নাথাকে। আচাৰ্য ৰয়। দুখ আৰু সুখ দুয়োটাই জীৱনৰ অংগ, একেদৰে গ্ৰহণ কৰিব শিকা। গৌতম বুদ্ধ। যি নিজকে প্ৰশ্ন সুধিব জানে সেইজনে সমাজক সুধিবও জানে। মহাত্মা গান্ধী। সফল মানুহে সমস্যা দেখি ভয় নাখায়, সুযোগ বিচাৰে সমস্যা সমাধানৰ বাবে। ৰবাৰ্ট কিয়োসাকি। জীৱনৰ সকলো যুঁজেই তোমাক শক্তিশালী কৰি তোলে। আকাংক্ষা যদি প্ৰবল হয় পথ নিজেই ওলায়। ডক্টৰ ভূপেন হাজৰিকা। এদিন তুমি যি সপোন দেখিছিলা সেয়া বাস্তৱ পৰিণত হ'ব। মাথো সপোন খোলা চকুৰে দেখিব লাগিব। এই প্ৰেৰণাদায়ক বাণীবোৰে আপোনাৰ মনলৈ আশা আলোক আনিছে বুলি বিশ্বাস কৰোঁ। আপোনাৰ পচন্দ বাণী কোনটো আছিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।